নমস্কাৰ শাহী টেকনলজি চেনেললৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত জনাম যে ভিডিঅ' এডিটিং কেনেকৈ কৰিব আৰু যদিহে নতুনকৈ চেনেল খুলিছে বা আৰু খুলিবলৈ ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু ভিডিঅ' এডিটিং কৰিবলৈ হ'লে এটা এপছ লাগিব আৰু ভিডিঅ' এডিটিং কৰাৰ কাৰণে আটাইতকৈ ভাল বেষ্ট এপ হ'ল কাইনমাষ্টাৰ। আৰু যদি কাইনমাষ্টাৰ যদি ভালকৈ চলাবলৈ জানে বা শিকে তেতিয়াহ'লে বহুত ধুনীয়া কৰি ভিডিঅ' এডিটিং কৰিব পাৰিব। আৰু কাইনমাষ্টাৰ এপটো ইনষ্টল কৰি ল'ব আৰু কৰি লোৱাৰ পিছত এই এপটোত ইয়াতে ক্লিক কৰি ল'ব। এই কাইনমাষ্টাৰ এপটোত ক্লিক কৰা হ'ল, ওপেন হৈ আছে। আৰু ক্লিক কৰাৰ পিছত ইয়াতে যিটো প্লাছ চিন আছে সেই প্লাছ চিনটোত ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে প্লাছ চিনটোত ক্লিক কৰা হ'ল। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে সিলেক্ট এছপেক্ট ৰেচিঅ' ইয়াতে 16:9 আছে, এইটোৱে হয়। যদিহে ইউটিউবৰ ভিডিঅ' বনায় তেতিয়াহ'লে এইটো ক্লিক কৰিব লাগিব যে 16:9। ইয়াতে ক্লিক কৰা হ'ল। ইয়াতে ক্লিক কৰাৰ পিছত তো কাইনমাষ্টাৰ এপটো খোল খালে আৰু ইয়াতে আপোনালোকে যিটো ভিডিঅ' এডিটিং কৰিব কৰাৰ কাৰণে ইয়াতে যিটো মিডিয়া আছে সেই মিডিয়া অপশ্যনটোত ক্লিক কৰি ল'ব লাগিব। ক্লিক কৰাৰ পিছত এতিয়া ভিডিঅ'টোৰ যদিহে বেকগ্ৰাউণ্ড দিব খুজিছে তেতিয়াহ'লে প্ৰথমতে বেকগ্ৰাউণ্ডটো দি ল'ব। আৰু বেকগ্ৰাউণ্ড দিয়াৰ কাৰণে ইয়াতে বেকগ্ৰাউণ্ডত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ৰং কালাৰ পচন্দ হয় সেইটো ইয়াতে চিলেক্ট কৰি ল'ব। ইয়াতে এনে এটা লৈছোঁ, সেইটো হোৱাইটটো চিলেক্ট কৰি ল'লোঁ। এতিয়া ইয়াতে চিলেক্ট হৈ গ'ল। এতিয়া আপোনালোকৰ ভিডিঅ'টো যি কেইমিনিটৰ হয় ইয়াতে সেইটো ইয়াতে বনাই ল'ব। ইয়াতে হৈ আছে এনেকুৱাকৈ এইটো কালাৰটো দি ল'ব। এইটো 3 মিনিটৰ এটা ভিডিঅ' হ'লে ইয়াতে 3 মিনিট হৈ গ'ল, ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ভিডিঅ' হয় সেই ভিডিঅ'টো আনিবলৈ হ'লে ইয়াতে লেয়াৰ আছে, সেই লেয়াৰ অপশ্যনটোত ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে যিটো মিডিয়া আছে সেই মিডিয়াটোত ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ভিডিঅ' হয় সেই ভিডিঅ'টো পাব। ইয়াতে ক্লিক কৰা হ'ল মিডিয়াত। ক্লিক কৰা হ'ল। এতিয়া ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ভিডিঅ' হয় সেই ভিডিঅ'টো আহি যাব। ইয়াতে মই এনে এটা লৈছোঁ, এনে এটা এই ভিডিঅ'টো ল'লোঁ। এতিয়া লোৱাৰ পিছত ইয়াতে সেইটো ইয়াতে এনেকুৱাকৈ এইটো বঢ়াই ল'ব লাগিব। ইয়াতে বঢ়াই লোৱা হ'ল, সেইটো ল'লোঁ। আপোনালোকৰ যিটো ভিডিঅ' কৰে সেই ভিডিঅ'টো ইয়াতে ল'ব। ইয়াতে ধুনীয়াকৈ এনে এটা ভিডিঅ' ল'লোঁ। এতিয়া লোৱাৰ পিছত এই ভিডিঅ'টো আহি গ'ল। এতিয়া আৰু এই ভিডিঅ'টোৰ যদি লেফ্ট ছাইড বা ৰাইট ছাইড বা মাজৰ অংশ যদি কাটিব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব, এই ভিডিঅ'টোৰ যদি এনে দেখুৱাই লৈছোঁ যে মাজৰ অংশ যদি কাটিবলৈ বিচাৰে তেতিয়াহ'লে চাপ'জ এইখিনি মাজৰখিনি কাটিব বিচাৰে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে যিটো কেঁচি নিচিনাকৈ অপশ্যন আছে সেই ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিয়া হ'ল। এতিয়া ক্লিক কৰাৰ পিছত যদি আপোনালোকে মাজৰ অংশ কাটিব বিচাৰে তেতিয়াহ'লে স্পাইল টেট প্লে হেড ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত সেইটোৱে একেকৈ কৰি ল'ব। এইটো ইয়াতে ক্লিক কৰা হ'ল। এতিয়া ক্লিক কৰাৰ পিছত এইখিনি মাজৰ অংশ যিখিনি কাটিব বিচাৰে সেইখিনি ইয়াতে কাটিব পাৰিব। এতিয়া কাটিবৰ কাৰণে চাপ'জ এইখিনি কাটি ল'ব। এইখিনি এটা ভিডিঅ' আগবঢ়াই দিয়া হ'ল। দিয়াৰ পিছত এইখিনি কাটি ল'ব। এতিয়া কাটি লোৱাৰ কাৰণে এই ইয়াতে আকৌ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে ক্লিক কৰিব লাগিব। আকৌ এগেইন এই ইয়াতে মাজত স্পেল ডেট প্লে হেড ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিয়া হ'ল। এতিয়া ক্লিক কৰি দিয়াৰ পিছত এই ডিছপ্লেটো কাটি লোৱা হ'ল। ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দিয়া হ'ল। এতিয়া দিয়াৰ পিছত এই মাজতে এটা অংশ হ'ল, টুকুৰা হ'ল। এতিয়া এইখিনি যদি ডিলিট কৰিব বিচাৰিছে ইয়াতে মাৰাৰ পিছত ইয়াতে ডিলিট অপশ্যনটো আহিব। ইয়াতে ডিলিট মাৰিলে হৈ যাব, ডিলিট হৈ গ'ল। আকৌ এইটো ডিলিট কৰি দিব পাৰিব। এনেকৈ মাজৰ অংশখিনি কাটিব পাৰি। আৰু যদিহে ভাবিছে যে প্ৰথমৰ খিনি অলপ কাটিব লাগিব, এতিয়া প্ৰথমৰখিনি কাটিবৰ কাৰণে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেই ইয়াতে কেঁচি নিচিনাকৈ এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়া হ'ল। দিয়াৰ পিছত যদিহে প্ৰথমৰখিনি কাটিব বিচাৰে তেতিয়াহ'লে ট্ৰিম টু লেফ্ট অফ প্লে হেড, এই ট্ৰিম টু লেফ্ট, এই লেফ্টৰ এইফালে মাৰিলে এইখিনি কাটি যাব। এইখিনি ট্ৰিম টু লেফ্ট এইখিনি মাৰা হ'ল। এতিয়া এইখিনি কাটি গ'ল। এতিয়া আকৌ চেম এইটো কাটি দিব পাৰিব। এইখিনি দিয়াৰ কাৰণে ইয়াতে মাৰিব, মাৰাৰ পিছত ট্ৰিম টু লেফ্ট, গতিকে এইখিনিও কাটি গ'ল। এতিয়া যদি ৰাইট অংশ যদি লেফ্ট এইটো ৰাইটৰ পৰা যদি কাটিব খুজিছে তেতিয়াহ'লে ইয়াতে কাম কৰিব লাগিব। যিখিনি কাটিব বিচাৰিছে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এই
কেচিটোত এই কাটত ক্লিক কৰিব লাগিব ক্লিক কৰি দিয়া হ'ল দিয়াৰ পিছত এইবাৰ ট্ৰিম টু ৰাইট অফ প্লে হেটি ৰাইটত মাৰিলে সেইখিনি কাটি যাব এনেকৈ আমি ভিডিঅ'বোৰ যদি মাজৰ পৰা বা প্ৰথমৰ পৰা যদি কাটিব বিচাৰে তেতিয়াহ'লে এনেকৈ কাটিব পাৰি আৰু এতিয়া যদি নামটো যদি দিব বিচাৰে আপোনালোকৰ চেনেলৰ যদি কিবা লিখিব খোজে তেতিয়াহ'লে লিখাৰ কাৰণে এই ইয়াতে লেয়াৰত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে যেটো টেক্সট আছে সেই টেক্সটটোত ক্লিক কৰিব এতিয়া ক্লিক কৰাৰ পিছত আপোনালোকে যদি কিবা লিখিব খোজে তেতিয়াহ'লে লিখিব পাৰিব এনে ইয়াতে লিখি দিলো যে শাহী টেকনলজি এনেকৈ লিখিব পাৰিব এতিয়া লিখি দিয়াৰ পিছত সেই লিখাটো ইয়াত আহি গ'ল এতিয়া এই লিখাটোত ইয়াতে কালাৰটো চেঞ্জ কৰিব পাৰিব তে চেঞ্জ কৰাৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যদি ৰেড কালাৰটো লয় সেই ৰেডত ক্লিক কৰিব লাগিব এইটো আহি গ'ল ইয়াতে দিয়া হ'ল এইটো ৰেড হৈ গ'ল আৰু ইয়াতে যদি ব্লেক কালাৰ দিব খোজে ইয়াতে দিব পাৰিব এইটো গ্ৰীন দিয়া হ'ল এইটো দিয়া হ'ল এইটো আহি গ'ল এতিয়া এইটো ডাঙৰ সৰু কৰিব পাৰিব এতিয়া ডাঙৰ সৰু কৰাৰ কাৰণে এনেকুৱাকৈ কৰি দিব পাৰিব কৰি দিলে হৈ যাব এইটো দিয়া হ'ল এইখিনি আচ্ছা এতিয়া দিয়াৰ পিছত এতিয়া যদি এই শাহী টেকনলজি এতিয়া গোটেই ভিডিঅ'টো যদি দিব খোজে তেতিয়াহ'লে শাহী টেকনলজি ইয়াতে তলৰ অংশত ক্লিক কৰিব লাগিব এতিয়া ক্লিক কৰাৰ পিছত সেইটো এনেকৈ গোটেই ভিডিঅ'টোত ভৰাই দিব আৰু যিমানখিনি দিব খোজে সেইভাবে গোটেই ভিডিঅ'টোত দিব লাগিব এনেকুৱাকৈ নামটো লিখিব পাৰিব আৰু যদি এই লেয়াৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে হ্যান্ড ৰাইটিং হাতেৰে যদি লিখিব খোজে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব লাগিব এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে এই অপচন আছে এইটো ইয়াতে মাৰিলে আপোনালোকৰ এইটো এনেকৈ ৰাইট চিন দিব পাৰিব এইটো চিনটো দিব পাৰিব এই এনেকুৱাকৈ ত্ৰি চিনটো দিব পাৰিব আৰু এনেকৈ আমি কাইনমাষ্টাৰত ভিডিঅ'বোৰ এডিট কৰিব পাৰি এতিয়া এডিট কৰাৰ পিছত ইয়াতে সেভ কেনেকৈ কৰিব সেভ কৰাৰ কাৰণে ইয়াতে অপচন আছে ইয়াতে ক্লিক কৰিব এতিয়া ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এবাউট 24 MB আছে এই MB-টো এতিয়া কম বেছি কৰিব পাৰিব এতিয়া কম বেছি কৰাৰ পিছত ইয়াতে এক্সপাৰ্ট আছে এতিয়া এক্সপাৰ্টত মাৰিলে আপোনালোকৰ ভিডিঅ'টো সেভ হৈ যাব আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং